মোৰ আজিৰ মিছনটো আছিল বৰশীত শ'ল মাছ তোলা আৰু এই মিছনটো মই কিমানখিনি কমপ্লিট কৰিব পাৰোঁ চাই লওঁ। প্ৰথমতে মই কচুৰ পাত এটা হাতত ল'লোঁ, মানে ছিঙি ল'লোঁ। এতিয়া এই কচুৰ পাতটোত মই অলপমান যাদু কৰিম। নেক্সট মই এই পাতটোত অলপমান আটাৰ গুড়া দিম আৰু আটাৰ গুড়া দিয়া দেখা পাই হয়তো বহুতে ভাবছি আহিছে কচুৰ পাতত ৰুটি বনাই খাব। মই ৰুটি বনাই নাখাওঁ। এইটো হ'ল মোৰ প্ৰথম ষ্টেপ। ই আচলকে কৈছে পিকচাৰ আবি বাকী হে। মই আটাৰ গুড়া মানে ভিডিঅ'টোৰ শুভাৰম্ভণিহে কৰিছোঁ। গোটেইখিনি গম পাব যদিহে চাই থাকে মোৰ ভিডিঅ'টো। লেটছ গো, বেছি দেৰি নকৰি মই ভিডিঅ'টোত কৈ দিওঁ। এইটো হ'ল আমাৰ খাল। চবেই হয়তো মোৰ ভিডিঅ'ত আগে পিছে দেখা পাইছে আমাৰ এই খালটো। আৰু এই খালটোতে মই এটা মাছ তুলিম আৰু সেই মাছটো হ'ল পুঠি মাছ। পুঠি মাছ জানেইতো আটাৰ গুড়া খাই বহুত ভাল পায়। এতিয়া হয়তো আপোনালোকে মানুহে এক চাবাল উৎপন্ন হৈছে যে আয়ুষে কৈছিল শ'ল মাছ তুলিম, কিন্তু সি দেখোন এতিয়া পুঠি মাছ তোলাতহে ব্যস্ত হৈ আছে। আচলতে কথাটো হ'ল কি মই আটাৰ গুড়াখিনি পুঠি মাছৰ কাৰণে মাৰিছোঁ আৰু শ'ল মাছ ধৰিবৰ কাৰণে মই পুঠি মাছটো ধৰি আছোঁ। কি কৈছোঁ আপোনালোকে যদি অলপমান ভালকৈ বুজি চাই তেনেহ'লে বুজি পাব। আৰু যদি মই কোৱা কথাখিনি অলপো বুজি পোৱা নাই তেনেহ'লে কমেণ্ট এটা কৈ দিব যে মই একোৱেই বুজি নাপালোঁ। মোৰ মিছনটো কমপ্লিট নহ'ব পাইছোঁ, কাৰণ মই শ'ল মাছটোৰ খাদ্য হিচাপে এটা পুঠি মাছ তুলিব চাই আছোঁ, কিন্তু এতিয়ালৈকে এটা পুঠি মাছ তুলিব পৰা নাই। 1 ঘণ্টা এৰি থিয়াই দিলোঁ, এতিয়ালৈকে কিন্তু পৰা নাই। আৰু এনেকৈ যদি থিয় হৈ থাকিব লাগে মই আৰু সৰু ৰাখা বাদ দিম, বঢ়িয়াকৈ বিলত যাম আৰু আটাৰ গুড়াৰ টোপত কৈ মাছ ধৰে নে এক্সপেৰিমেণ্ট কৰি চাম নহয়। মই বৰশী কচালৈ মই এতিয়া বিলত যাম। লেটছ গো। আমাৰ ঘৰৰ পৰা আমাৰ বস্তিলৈকে এটা হেকচিৰ বাট, সেইকাৰণে মই আহি গ'লোঁ আমাৰ বিলত। আৰু এখানে হ'ল আমাৰ বস্তিৰ বিল। ইয়াতে মনত আছেনে আপোনালোকে মই বহুতো ভিডিঅ' বনাইছিলোঁ আৰু এখন আছিল মোৰ চাং। ইয়াতে বহিয়ে মই ছাগাল ৰখিছিলোঁ। এতিয়া চাওক কিমান পানী আহি গৈছে আৰু এই পানীতে মই এতিয়া বৰশী বম। তাড়াতাড়ি মই আটাৰ গুড়াৰ টোপটো বৰশীত লগাই দিলোঁ আৰু পাতি দিলোঁ। এনেও আটাৰ গুড়াৰ টোপত বাহিৰে মাছ নধৰে, তথাপিও মোৰ প্ৰথম টোপতে এটা কাৱৈ মাছ পাই গ'লোঁ, সেইকাৰণে মোৰ মনটো ভাল লাগি গ'ল। এতিয়া চাই লওঁ আৰু নেক্সট কি মাছ পাই থাকোঁ আপোনালোকে চাই থাকক। আপোনালোকৰ কোনে বৰশী বৈ ভাল পায় মই সেইটো নাজানিম, কিন্তু মই ক্লাছ 2য় শ্ৰেণীত থকাৰ পৰাই বৰশী বৈ ভাল পাওঁ আৰু বৰ্তমান সময়তো মই বৰশী বৈয়ে আছোঁ। আগতে যেতিয়া স্কুলত গৰম বন্ধ দিছিল মোৰ এটাই টাৰ্গেট আছিল কেতিয়া সেই বৰশীটো হাতত লৈ কেনে খালে বিলে ঘূৰি ফুৰিব পাৰোঁ। মই মোৰ লাইফটোত যিটো ভাল লাগে মই সেইটোৱে কৰি গৈছোঁ আৰু আপোনালোকৰ যদি কিবা ভাল লগা কাম আছে সেইটো সদায় কৰি যাব। মোৰ আজিৰ এই মিছনটো কমপ্লিট কৰিব নোৱাৰিলোঁ, সেইকাৰণে মোৰ বেয়া লাগছে। বাৰু যি নহওক মই আটাৰ গুড়াৰ টোপত এটা কাৱৈ মাছ তুলিলোঁ, সেইটো মোৰ কাৰণে ভাল লগা, কাৰণ সাধাৰণতে কাৱৈ মাছ আটাৰ গুড়াৰ টোপত নাহে। সি হয়তো মোৰ নিচিনা অলপমান উৎপত্তি আছিল, সেইকাৰণে সি টোপটো দেখি ৰ'ব নোৱাৰিলে আৰু মোৰ বৰশীত ওলমি আহিলে। এইটো জাষ্ট এটা ট্ৰায়েল ভিডিঅ' আছিল আৰু নেক্সট ভিডিঅ'ত মই কি কৰিব পাৰোঁ চাই আছোঁ।